নমস্কাৰ মই মিতালী বৰুৱা নিউমাৰলজিষ্ট আৰু টেৰট কাৰ্ড ৰিডাৰ আজি মই আন এটি ভিডিঅ' লৈ আহিছোঁ এই ভিডিঅ'টো সেইসকলৰ বাবে যিসকলে নিজৰ পত্নীক সন্মান নকৰে নিজৰ পত্নীক ভাল ব্যৱহাৰ নকৰে তেওঁলোকৰ বাবে তেওঁলোকৰ হাতত কেতিয়াও পইচা পাতি নাথাকে তেওঁলোকৰ ঘৰত কেতিয়াও শান্তি নাথাকে অশান্তি হৈ থাকে কাৰণ তেওঁলোকৰ শুক্ৰটো বেয়া হৈ থাকে বেলেন্সত নাথাকে লক্ষ্মীৰ মাৰ কৃপাদৃষ্টি নাথাকে তেনেকুৱা ঘৰত গতিকে পাৰিলে নিজৰ পত্নীক সদায় সন্মান কৰিব মৰমেৰে ৰাখিব তেতিয়া আপোনালোকৰ ঘৰত পইচাও থাকিব মা লক্ষ্মী মাৰ কৃপাদৃষ্টিও থাকিব আৰু এই কথাটো সেই সকল মহিলাৰ ওপৰতো প্ৰযোজ্য যিসকলে নিজৰ স্বামীক সন্মান নকৰে মৰম আদৰ নকৰে তেওঁলোকৰো বৃহস্পতি গ্ৰহটো বেয়া হ'ব আৰু তেতিয়া তেওঁলোকৰ ঘৰতো অশান্তি হ'ব বেমাৰ আজাৰ হ'ব বহুতখিনি গতিকে ফুলতেও স্বামীও স্ত্ৰীক মৰম কৰাৰ পৰা বঞ্চিত নকৰিব আৰু পত্নীয়েও নিজৰ স্বামীক যিমান পাৰে মান সন্মান ৰাখিব ধন্যবাদ ৰাধে ৰাধে